Good morning students. যোৱা ক্লাছত শিলভদ্ৰৰ চিঠি গল্পটোৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে তোমালোকক ইয়াৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ লিখোৱা হৈছে। আশা কৰিছোঁ তোমালোকে পাঠটিৰ সকলো কথা বুজি পালা। আজি ব্যাকৰণৰ জতুৱা ঠাঁচ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে জতুৱা ঠাঁচৰ বিষয়ে ক্লাছ 10তো পঢ়ি আহিছা। এতিয়া প্ৰথমে প্ৰশ্ন হ'ল জতুৱা ঠাঁচ বুলিলে কি বুজায়? ইয়াৰ উত্তৰত আমি ক'ব পাৰোঁ যে জতুৱা ঠাঁচ ভাষা এটাৰ স্বকীয় প্ৰকাশভংগী। দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আভিধানিক অৰ্থ প্ৰকাশতেই সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে, বৰঞ্চ কেতিয়াবা আভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচ ভাষা এটাৰ অলংকাৰ স্বৰূপ। মানুহে অলংকাৰ পৰিধান কৰিলে যিদৰে স্বাভাৱিক সৌন্দৰ্য দুগুণে বৃদ্ধি পায়, ঠিক সেইদৰে জতুৱা ঠাঁচে ভাষাৰ স্বাভাৱিক সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে। ই ভাষাক শুৱলা আৰু চহকী কৰে। জতুৱা ঠাঁচ এক বাচিক কলা আৰু ই মানুহৰ মুখ বাগৰি অহা, মানুহৰ দৈনন্দিন জীৱনৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি অভিজ্ঞতাৰ পটভূমিত জতুৱা ঠাঁচ গঢ় লৈ উঠে আৰু পৰৱৰ্তী সময়ত এইবোৰ লিখিত ৰূপত প্ৰকাশ কৰা হয়। প্ৰকৃততে জতুৱা ঠাঁচবোৰ নিৰ্দিষ্ট ভাষিক গোষ্ঠী একোটাৰ স্বকীয় সম্পদ, জাতি একোটাৰ পৰিচায়ক। জতুৱা শব্দটোৰ ব্যুৎপত্তি হৈছে জাত শব্দৰ পৰা। চন্দ্ৰকান্ত অভিধানত জতুৱা শব্দৰ অৰ্থ দিয়া আছে এনেদৰে: নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, অৰ্থাৎ বিজতৰীয়া নোহোৱা। জতুৱা ঠাঁচবোৰৰ অৰ্থটো ওপৰে চালে উদ্ধাৰ কৰিব নোৱাৰি, অৰ্থটো অন্তৰ্নিহিত হৈ থাকে। জতুৱা ঠাঁচৰ গাইগুটীয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ'লে বেলেগ এক বিশেষ অৰ্থ প্ৰকাশ কৰে। কোনো এটা বাক্যত দুটা বা তাতকৈ অধিক শব্দ লগ লগা গোট একোটা এটা বাক্যৰ নিচিনা ব্যৱহাৰ হ'লে শব্দৰ গোটটোক খণ্ডবাক্য বোলা হয়। ফুল থকা গামোচাখন দিয়া। ধৰা এটা বাক্য মই তোমালোকক কৈছোঁ, ফুল থকা গামোচাখন দিয়া। এই বাক্যটোত ফুল আৰু থকা এই দুটা শব্দৰে গঠিত গোটটোৱে এটা বিশেষণ শব্দৰ নিচিনা হৈ গামোচাখন এই শব্দটোৰে সৈতে সম্বন্ধ স্থাপন কৰিছে। তোমালোকে নিশ্চয় বাক্যটো মন কৰিছা। সেইকাৰণে ফুল থকা এই শব্দ দুটাক এটা খণ্ডবাক্য বুলিব পাৰি। খণ্ডবাক্য একোটা বিশেষ্য, বিশেষণ, ক্ৰিয়া বা ক্ৰিয়া বিশেষণ ৰূপে ব্যৱহৃত হ'ব পাৰে, যেনে চকুৰ কুটা, দাঁতৰ শাল। আমাৰ প্ৰায় অসমীয়াত এনেকুৱা এটা বাক্য শুনা যায়, চকুৰ কুটা দাঁতৰ শাল। চকুৰ কুটা দাঁতৰ শাল অৰ্থাৎ শত্ৰু। হাত দীঘল, তোমালোকে ক্লাছ 10ত পাই আহিছা, ক্ষমতাশালী। চকু মুদা মানে মৃত্যু হোৱা। এই খণ্ডবাক্যবোৰত মন কৰিবলগীয়া কথা এই যে যিবোৰ শব্দৰে খণ্ডবাক্যবোৰ গঠিত হৈছে, সেইবোৰ শব্দই সাধাৰণতে যি অৰ্থ প্ৰকাশ কৰে, খণ্ডবাক্য হিচাপে ব্যৱহৃত হোৱাত সিহঁতৰ অৰ্থ সুকীয়া হৈছে। শব্দবোৰৰ নিজৰ অৰ্থৰ সলনি সিহঁতৰ সংযোগ আন এটা অৰ্থ প্ৰকাশ কৰা হেতুকে সেইবোৰক জতুৱা খণ্ডবাক্য বুলি ক'ব পাৰি। অসমীয়া ভাষাত এনেধৰণৰ অসংখ্য খণ্ডবাক্যৰ প্ৰয়োগ আমি দেখিবলৈ পাওঁ। তোমালোকে নিশ্চয় বুজি পাইছা কথাখিনি। এতিয়া জতুৱা ঠাঁচ অসমীয়া ভাষাত দুই ধৰণে লক্ষ্য কৰা যায়। কি দুই ধৰণে জতুৱা ঠাঁচৰ প্ৰয়োগ কৰা হয়? তোমালোকৰ ফাইনেল পৰীক্ষাত এই প্ৰশ্নটো অতি আৱশ্যকীয়। ইয়াৰ উত্তৰটো কেতিয়াবা পৰীক্ষাত দিয়ে যে কি দুই ধৰণে জতুৱা ঠাঁচৰ প্ৰয়োগ কৰা হয়। অসমীয়া ভাষাত কি দুই ধৰণে জতুৱা ঠাঁচৰ প্ৰয়োগ কৰা হয়। এতিয়া তোমালোকে মনত ৰাখিবা যে সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ অসমীয়া ভাষাত দুই ধৰণে জতুৱা ঠাঁচৰ প্ৰয়োগ কৰা হয়। প্ৰথম ঠাঁচটো হ'ল সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ আৰু দ্বিতীয়টো হ'ল সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ। এতিয়া সাধাৰণ অৰ্থ প্ৰকাশক
জতুৱা ঠাঁচ বুলিলে কি বুজা? এনেধৰণে যদি এটা প্ৰশ্ন আহে যে সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বুলিলে কি বুজা, তাৰ উদাহৰণ দিয়া। এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰত লিখিম যে ইয়াৰ উত্তৰত আমি ক'ম যে নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ সৃষ্টি হয়। তোমালোকে মন কৰিবা কথাটো যে নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ সৃষ্টি হয়। সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ গঠন হোৱাৰ ক্ষেত্ৰত যোগ হোৱা শব্দ সমষ্টিৰ অৰ্থৰ সংগতি আৰু প্ৰয়োগৰ যোগ্যতা থকা নিতান্তই আৱশ্যক। এতিয়া উদাহৰণস্বৰূপে অসমীয়া ভাষাত মানুহৰ ক্ষেত্ৰত লগ শব্দৰ লগত লগ ধৰ, তোমালোকে প্ৰত্যেকেই বাক্যটো শুনিছা, লগ ধৰ শব্দ যোগ হোৱাৰহে যোগ্যতা আছে। সেয়েহে আমি দুটা বস্তু লগ কৰোঁ, কিন্তু মানুহক লগ ধৰোঁ। তোমালোকে মন কৰিছা নিশ্চয় বাক্য দুটা, লগ কৰোঁ আৰু লগ ধৰোঁ, দুয়োটাৰে অৰ্থ বেলেগ বেলেগ। গতিকে এইবিলাক উদাহৰণ হ'ল সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচৰ উদাহৰণ। তাৰপিছত আহিল সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বুলিলে কি বুজা? সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বুলিলে কি বুজা? তোমালোকে মন কৰিবা যে বিশেষ্য, বিশেষণ, ক্ৰিয়া বিশেষণ আদি শব্দবোৰ ভিন ভিনকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন কৰা হয়। আকৌ এবাৰ চাবা, বিশেষ্য, বিশেষণ, ক্ৰিয়া বিশেষণ আদি শব্দবোৰ ভিন ভিনকৈ মানে বেলেগ বেলেগকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন কৰা হয়। এনে জতুৱা ঠাঁচ গঠন হোৱা শব্দবোৰৰ সাধাৰণ বা আভিধানিক অৰ্থ তল পৰি সম্প্ৰসাৰিত অৰ্থহে প্ৰকাশিত হৈ উঠে। সাধাৰণ অৰ্থ প্ৰকাশ নাপায়, ইয়াত এটা সম্প্ৰসাৰিত অৰ্থ ইয়াত অন্তৰ্নিহিত হৈ থাকে। এতিয়া আমি যদি উদাহৰণ হিচাপে চাওঁ তেতিয়া দেখিবলৈ পাওঁ যেনে গা টঙা, ইয়াৰ অৰ্থটো হ'ল সুস্থ হৈ উঠা। এইবিলাক অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ আহে তোমালোকৰ ফাইনেল পৰীক্ষাত। গা টঙা মানে সুস্থ হৈ উঠা, চকু কপালত উঠা, আচৰিত হোৱা, উৰুলি পোঙা, ঠান ঠিত নোহোৱা, অজিন পাতকি, মিলিব নোৱাৰা, পানীৰ মিঠৈ, কাল্পনিক নাইবা সাজি কোৱা মিছা কথা, সোণৰ সোলেং, অতি মৰমৰ, সান্দহ খোৱা বালি তল যোৱা, পূৰ্বৰ পৰা পাই থকা সুবিধা নাইকিয়া হোৱা, ৰৌটোকে ঢৌটো কৰা, সাধাৰণ কথাকে ডাঙৰ কৰা, বীৰ দি বাট নোপোৱা, বহু মানুহৰ সমাগম হোৱা, ভেকুলীৰ পিঠিত নোম গজা, অসম্ভৱ কথা, উলুৰ লগত বগৰী পোৰা, অসৎ ব্যক্তিৰ লগত সৎজনৰো অনিষ্ট সাধন হোৱা, ৰৈ বৈ যোৱা, অশেষ খ্যাতি অৰ্জন কৰা, হাতত হাৰে ভৰিত হাৰে, মনে মনে গোপনে দিক্চৌ বন, নজনা নুশুনা ঠাই। এনেকুৱা অনেক জতুৱা ঠাঁচ আমাৰ অসমীয়া ভাষাত আছে, যিখিনি আমাৰ কাৰণে অতি দৰকাৰী। বিশেষকৈ তোমালোকৰ ফাইনেল পৰীক্ষাত অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ আহিব। ইয়াৰ প্ৰতিটো জতুৱা ঠাঁচৰ বা প্ৰতিটো খণ্ড বাক্যৰ অৰ্থ তোমালোকে জানিব লাগিব আৰু তাৰ লগত এটা বাক্য ৰচনা কৰিব লাগিব, যিটোত অৰ্থটোত 1 নম্বৰ আৰু বাক্যটোত 1 নম্বৰ, মুঠ এটা বাক্যত তোমালোকৰ 2 নম্বৰকৈ থাকিব। মুঠ 8 নম্বৰ বাক্য ৰচনাত আহে। তোমালোকে এইখিনি ভালদৰে চাব লাগিব আৰু ইয়াৰ অৰ্থ আৰু বাক্য সুন্দৰকৈ লিখিব পাৰিব লাগিব। জতুৱা ঠাঁচৰ সৈতে খণ্ড বাক্য, প্ৰবাদ, প্ৰবচন, পতন্তৰ, ফকৰা যোজনা আদি অভিধাবোৰো জড়িত হৈ থাকে। বহু সময়ত এইবোৰৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱা কঠিন হৈ পৰে, তথাপি কিছু কিছু সুকীয়া বৈশিষ্ট্যই এইবোৰক স্বকীয় মৰ্যাদা প্ৰদান কৰে। তোমালোকক আমাৰ অসমীয়া সাহিত্যত যিমানবিলাক জতুৱা ঠাঁচ, খণ্ড বাক্য, অৰ্থ আৰু বাক্য ৰচনা আছে, এইখিনি তোমালোকক যিমান পাৰোঁ মই লিখাই দিম আৰু তোমালোকো ভালদৰে এইখিনি চাব লাগিব বা ভালদৰে অধ্যয়ন কৰিব লাগিব, তেতিয়াহে তোমালোকে পৰীক্ষাত ভালদৰে ইয়াৰ উত্তৰ বা বাক্য ৰচনা লিখিব পাৰিবা।